নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ফেক্টবোৰ জানি ভাল পাইছে। বন্ধুসকল, আজি আকৌ কিছুমান ইণ্টাৰেষ্টিং ফেক্টৰ সৈতে দ্য ফেক্ট চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। ফেক্ট নাম্বাৰ 1, এজন মানুহে $40,000 খৰচ কৰি দুটা আইমেক্স থিয়েটাৰ কিনিছিল এক্স গাৰ্লফ্ৰেণ্ডক প্ৰমাণ কৰিবলৈ। কাৰণ তেখেতক 7 বছৰ আগত দুটা হলৰ টিকেট কিনিব নোৱাৰাৰ বাবে এৰি গৈছিল। সেইটো কাৰণে তেওঁৰ এক্স গাৰ্লফ্ৰেণ্ডক প্ৰমাণ কৰিবলৈ তেওঁ দুটা আইমেক্স থিয়েটাৰ কিনিছিল। ফেক্ট নাম্বাৰ 2, এলবাৰ্ট আইনষ্টাইনে কৈছিল যদি পৃথিৱীৰ পৰা মধুমাখি নোহোৱা হৈ যায় তেনেহ'লে পৃথিৱীত মানুহ কেৱল 4 বছৰ জীয়াই থাকিব। ফেক্ট নাম্বাৰ 3, পৃথিৱীত বহুত প্ৰকাৰৰ আপেল আছে। আমি যদি সকলো আপেল দিনত এটাকৈ বেলেগ বেলেগ আপেল খাই সোৱাদ ল'ব খোজোঁ তেনেহ'লে আমাৰ 20 বছৰ লাগিব গোটেই আপেলৰ সোৱাদ ল'ব লাগিলে। ফেক্ট নাম্বাৰ 4, আমি জানো উইকিপিডিয়াত যি চাৰ্চ কৰা যায় তাকে পায়। গোটেই পৃথিৱীৰ তথ্য পোৱা যায় বুলি ক'লেও ভুল নহয়। সেই উইকিপিডিয়াতকৈ মানুহৰ 5 গুণ বেছি কেপাচিটি থাকে। মানুহৰ ব্ৰেইন এটা 10 ৱাটৰ বাল্বৰ সমান ইউজ হয়। ফেক্ট নম্বৰ 5, এবাৰ ইথিঅ'পিয়াত এজনী ছোৱালীক অপহৰণ কৰিছিল কেইটামান অপহৰণকাৰীয়ে। তেতিয়া সেই ছোৱালীজনীক কোনে বচাইছিল জানে? তেতিয়া সেই ছোৱালীজনীক অপহৰণকাৰী কেইটাৰ পৰা 3টা বাঘে ভয় খুৱাই ছোৱালীজনীক বচাইছিল। আৰু বাঘ 3টা তেতিয়ালৈকে ছোৱালীজনীৰ কাষত তাইক ৰখি আছিল যেতিয়ালৈকে তাইক পুলিচে উদ্ধাৰ কৰা নাছিল। তো বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ আনি থাকিম। ধন্যবাদ।